ভিডিঅ'টো যদি সকলোৱে ভাল পায় লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ শুভ বৰদিন। আজিৰ দিনটোতেই গোহালি ঘৰত যীশু খ্ৰীষ্ট জন্ম হৈছিলে আৰু এই দিনটোতেই পবিত্ৰ বৰদিন নামেৰে জনা যায়। আৰু এই পবিত্ৰ বৰদিনৰ উদ্দেশ্যে আপোনালোকলৈ এই আজি ব্লগটো আগবঢ়াইছোঁ, আপোনালোকে চাব আৰু সকলোকে আজি এই শুভ বৰদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে সমূহ যিসকল দৰ্শকবৃন্দ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বাবে অনুৰোধ জনাইছোঁ। যীশু খ্ৰীষ্টৰ জন্ম যেহেতু 2000 বছৰ আগতেই হৈছিল, গতিকে যিমান দূৰ সম্ভৱ মই জানো যীশু খ্ৰীষ্ট যি ধৰণে জন্ম হৈছিলে তাৰ এটা সামগ্ৰিক পৰিৱেশ ইয়াৰ দৃশ্যপটত দেখুওৱা হৈছে। এই অঞ্চলৰ যিসকল যুৱক যুৱতী আছে তেখেতলোকে এই সামগ্ৰিক পৰিৱেশটো প্ৰস্তুত কৰি উলিয়াইছে। এটা গোহালি ঘৰত যীশু খ্ৰীষ্ট জন্ম হৈছিলে আৰু এই যীশু খ্ৰীষ্ট জন্ম হোৱাৰ সময়ত কেইবাজনো বিদ্বান লোক তেখেতৰ চাৰিওফালে আছিলে আৰু এটা সুগন্ধিময় পৰিৱেশ সৃষ্টি কৰিছিলে যাতে যীশু খ্ৰীষ্টৰ এটা পুনৰ অৱতাৰৰ ক্ষেত্ৰত তেখেতলোকে বৰঙণি আগবঢ়াইছিলে। আৰু ইয়াতে যিটো সৃষ্টি কৰা হৈছে এই পৰিৱেশটো সম্পূৰ্ণ নেচাৰেল নহয় বা প্ৰাকৃতিক নহয়, এইটো আমি সম্পূৰ্ণভাৱে ইয়াত বস্তুবিলাক বনাই পেলাই সৃষ্টি কৰিছে। ইয়াতে সুন্দৰ আলোকসজ্জা দেখিছোঁ আৰু ওপৰতে লিখা আছে মেৰী খ্ৰীষ্টমাছ। সুন্দৰ লাগিছে, মই কোনফালে যাম কোনফালে নাযাম লাগিছে। ইয়াতে আলোকসজ্জাবিলাক খুব ধুনীয়া হৈছে আৰু সুন্দৰ পৰিৱেশ। Sange
নমস্কাৰ সকলোকে। আজি আমি আমাৰ গোটেই দেশতেই আৰু গোটেই পৃথিৱীতেই যীশুখ্ৰীষ্টৰ জন্মতিথি মনাই আছোঁ। আৰু যীশুখ্ৰীষ্টক সকলোৱে চিনি পায়, প্ৰায় সকলোৱে চিনি পায়। আৰু ইতিহাসত এখন ডাঙৰ ব্যক্তি আছিলে, আমি ভগৱান মানি লওঁ। আৰু বহুত বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাকেও তেখেতক মৰম কৰে, তেখেতৰ স্নেহ কৰে, তেখেতৰ ধৰ্ম যি শিকাইছে এই ধৰ্মৰ অনুসৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছে। আৰু আজি আমি যীশুৰ ওচৰত আহি পেলাই তেখেতৰ জন্মতিথি মনাইছোঁ। আৰু বেথলেহেম নগৰত যীশু কেনেকৈ এইটো শিশু ঈশ্বৰৰ পুত্ৰ হ'লেও এজন শিশুৰ ৰূপ লৈ পেলাই মৰিয়াৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিলে। আৰু তেখেতক জন্ম দিবলৈ তেখেতক কোনো ডাঙৰ ৰজাৰ বা চৰকাৰী ডাঙৰ বিল্ডিঙৰ ঠাই নাপালে, কিন্তু গোহালি ঘৰত জন্ম ল'লে। ইয়াৰ মানে এটা কাৰণ আছে, এটা মতলব আছে, এটা উদ্দেশ্য আছে। যীশুখ্ৰীষ্টই গৰীব দৰিদ্ৰ মানুহবিলাকক বেছি মৰম কৰিছিল। সেইকাৰণে যীশুখ্ৰীষ্টই গৰীব ধৰণৰ ৰূপ লৈ আমাৰ প্ৰেমৰ কাৰণে গৰীব মানুহবিলাকক উত্থান কৰিবলৈ তেখেতহঁতক প্ৰেম বিলাই দিবলৈ গৰীব মানুহৰ ঘৰত গৰীব মানুহৰ কেঁচুৱাৰ ৰূপ ধাৰণ কৰি জন্মগ্ৰহণ কৰিলে। আমি তেখেতক ঈশ্বৰ মানি পাওঁ। ঈশ্বৰ হ'লেও আমাৰ মৰমৰ কাৰণে ইমান ঠাণ্ডাৰ দিনত সৰু গোহালি ঘৰত মানৱ ৰূপ ধৰণ লৈ আমাৰ মাজত গ্ৰহণ কৰিলে। আমি তেখেতক আজি ভগৱানৰ পুত্ৰ, ভগৱান নিজেই ভগৱান বুলি আমি মানি লওঁ। আৰু তেখেতক আমি নিশ্চয় পূজা কৰি আছোঁ, তেখেতক আদৰ জ্ঞাপন দি আছোঁ। আৰু আমি আজি বুজি পাওঁ সকলো গীৰ্জাত বা বেলেগ বেলেগ ঠাইতো চাৰণী বনাইছে। তাত মানে কি বুলি কয়, জন্ম গ্ৰহণ কৰা ঠাইটো, এইটো আমি মানি লওঁ আমাৰ হৃদয়টোহে আচল ঠাই। যীশুখ্ৰীষ্ট আমাৰ হৃদয় জন্মগ্ৰহণ কৰিবলৈ বেছি ভাল পায়। যদিও আমি গৰীব মানুহ, আমাৰ হৃদয় সকলোকৰ কাৰণে সকলোৰে প্ৰতি প্ৰেম স্নেহ যোগাই ৰাখিব লাগিব। আৰু যেতিয়া আমাৰ হৃদয়ত যদি মৰম আছে, বেলেগ ধৰ্মৰ বেলেগ জাতিৰ সকলোৰে প্ৰতি আমাৰ যদি মৰম আছে আমাৰ হৃদয়ত, যীশু আমাৰ হৃদয়ত জন্মগ্ৰহণ কৰিব আৰু সদায় আমাক আগবাঢ়িবলৈ ধৰ্মত আৰু সামাজিক আৰু সকলো ক্ষেত্ৰত আগবাঢ়িবলৈ আমাক যেন সহায় কৰে। আমি এই শিশু যীশুৰ ওচৰত সকলোৰে কাৰণে আমি আশীৰ্বাদ খুজিছোঁ, আশীৰ্বাদৰ কাৰণে বিনীত কৰিছোঁ। সকলোকে আমাৰ এই সৰু বৰদিনৰ পৰম্পৰা আছে, এই পৰম্পৰাৰ যি আমাৰ মৰম আছে, স্নেহ আছে, সকলোৰে যীশুৰ জৰিয়তে আপোনালোকক বিলাই দিছোঁ। সকলোকে এই জন্ম দিৱসৰ শুভেচ্ছা, হাপী খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ আৰু নতুন বৰ্ষৰো শুভেচ্ছা জনাইছোঁ। সকলোকে হাপী খ্ৰীষ্টমাছ, হাপী নিউ ইয়েৰ।